হয়, আপোনালোকে এতিয়া দেখিছে হাতীজাক আমাৰ এইটোতে পাৰ হৈ গৈছে গোটেই জাক হাতী। আপোনাৰ 70-80জনীয়া দল এটাই পাৰ হৈ গৈছে এতিয়া। আৰু হাতীজাক সেয়া এচাম উদণ্ড যুৱকে সেয়া হাতীজাকক আপোনাৰ খেদি ফুৰে পিছত। তো শিলগুটি দলিয়াই, লাখুটি দলিয়াই আৰু হাতীজাকো মানুহলৈ চোঁচা লৈ আহে। দিনত হ'লে আপোনাৰ হাতীজাক বাগানত থাকে আৰু ৰাতি হ'লেই আপোনাৰ গোটেই গাঁৱৰ পথাৰত থাকে, পথাৰলৈ আহে আকৌ ঘৰলৈ কেতিয়াবা চোঁচা লয় হাতী খেদিবলৈ গ'লে ৰাইজে। বিমত পৰিছোঁ, আমি যথেষ্ট বিমত পৰিছোঁ। আৰু কাৰেণ্টটো আপোনাৰ হাতীজাক আহিলে প্ৰায় কাটি দিয়ে। আৰু এনেকুৱা ষ্ট্ৰিক লাইটৰ কোনো ব্যৱস্থা নাই আমাৰ এইচোৱাত। অন্ধকাৰ একদম আন্ধাৰ হৈ যায়, আমাৰো ভয়ো লাগে। ইমানজনীয়া মানে বহুত হাতী আছে যে, সেইটো কাৰণে জাকটো আপোনাৰ এইটোত যেতিয়া আহে ধাননি পথাৰত সোমায়, তেতিয়া কাৰেণ্টটো নাথাকিলে আমাৰ বহুত ভয় লাগে। আমিবোৰ হ'লেও এতিয়া দিন হাজিৰা কৰা মানুহ, এতিয়া ৰাতি টোপনি ক্ষতি কৰি হাতী খেদি টোপনি ক্ষতি কৰি এতিয়া দিনত যদি আমি ৰাতি শুবলৈ নাপাওঁ, দিনত এতিয়া আমি কেনেকৈ আকৌ দিন হাজিৰা কৰিবলৈ যাম, একেবাৰে উপায়হীন হৈ গৈছোঁ আমি। হয়, হাতী এইফালে দিয়ে যায়, 70-80জনলৈকে হাতী যায়, আহি পেলাই খেতিত নামে। খেতি আমাৰ বহুতখিনি অনিষ্ট কৰিছে। হয়, বাগানতে হাতী থাকে, তাৰপৰা হাতী বাগানত থাকে আৰু ৰাতিও হাতী পাৰ হয়। লাইন চাইন নাথাকে, ল'ৰা ছোৱালী পঢ়িবলৈও দিগদাৰ হয়। পৰীক্ষা পাইছেহি, লাইন নাথাকেই প্ৰায়। এতিয়া হাতী পাৰ হ'ব, এতিয়া পাৰ হওঁতে ল'ৰা ছোৱালী এতিয়া স্কুল যাব হৈছে, এতিয়া স্কুল যাবলৈ পৰা নাই, যাবলৈ ভয় কৰে ৰৈ থাকিবলগীয়া হয়।